নমস্কাৰ মই মিষ্টাৰ পাঠক আজি মই উপস্থিত আছোঁ আজাৰাত আৰু আজাৰাত এখন মই মানে লাইটৰ দোকানত আহিছোঁ আজি আৰু লাইটৰ দোকানখনত কেনেকুৱা লাইট পায় কি পায় আপোনালোকক দেখাম আৰু লগতে এইজন মোৰ এজন বন্ধুৰে দোকান হয় তো আমাৰ শ্ব'ৰুমত যিকোনো সামগ্ৰী লাগিলে বা লাইট বা কিবা যিকোনো আৰু মানে লাইটৰ সব গাড়ীৰ পাব আপোনালোকে লাইট ইয়াতে আপোনাৰ ৱেগনাৰ আছে ছুইফ্ট আছে নতুন মডেলৰ যিমান গাড়ী আছে স্কৰপিঅ' আছে তাৰপিছত আপোনাৰ ফৰচুনাৰ আছে সব লাইট পাব ইয়াতে তো আজি আমি ইয়াতে আহিছোঁ তো আজি কি লাইট পায় কেনেকুৱা কি সব গোটেই আপোনালোকক দেখাম তো আপোনালোকে আহক মানে বহুত কম দামত পাব মানে কেনেকুৱা ছাপ'জ এটা লাইটৰ দাম ছাপ'জ আপোনাৰ ৩,০০০ টকা তো ৩,০০০ টকাৰ লাইটটো আপোনালোকে ১২০০ মান টকাতে পাই যাব তো আহকচোন আমি এইখন দোকানখন কেমেৰাত চাগে দেখাই দিয়া অকণমান কেমেৰাত দেখি আছে আহা এতিয়া আমি দোকানৰ ভিতৰত সোমাইছোঁ আৰু মোৰ বন্ধু আছে ইয়াতে তোমাৰ হেৰি নামটো কি আছিলে তফজুল হকৰ মানে দোকানত আমি আহিছোঁ আৰু ইয়াৰ তাত কেনেকুৱা কি লাইট পোৱা যায় তো গোটেই আমাক এক্সপ্লেইন কৰিব তো আপোনালোকক মই দেখাই আছোঁ এতিয়া তোমাৰ তাত কেনেকুৱা কি লাইট পোৱা যায় আমাৰ ইয়াতে ছুইফ্টৰ প্ৰজেক্টৰ লাইট আছে আৰু বেলুনো প্ৰজেক্টৰ আছে ফৰচুনাৰ আছে চিয়াছ আছে ইনোভা ক্ৰিয়েষ্টা আছে সব গাড়ীৰে মানে ৱাল কাৰ যিকোনো কাৰৰ আমি লাইট ইয়াত পাব আৰু পলিচো কৰি দিওঁ যদি গ্লাছ যদি লেতেৰা হয় তেতিয়াহ'লে এইটো আপোনাৰ বদলাব নালাগে এইটো পলিচ কৰি দিলে হৈ যায় 400 টকাত আপোনাৰ 400-500 টকাত আপোনাৰ হৈ যাব 300 পলিচ হৈ যায় তো আপোনাৰ বদলাব নালাগে বদলাব গ'লে এটা লাইটৰ দাম আপোনাৰ 3,000 4,000 5,000 এনেকৈ পৰি যায় আমাৰ ইয়াতে আপুনি 300 400 500 টকাত পাই যাব আৰু তোমাৰ তাত ইয়াতে মানে যেনেকুৱাকৈ ধৰক আমাৰ নতুন গাড়ী এখন ছাপ'জ 2021ৰে গাড়ী ছাপ'জ 2021ৰ গাড়ী এখন ছাপ'জ স্কৰপিঅ'খনৰ লাইট এটা ছাপ'জ ভাঙি গ'ল দুয়োটাই লাইট ভাঙি গ'ল সেই লাইট তোমাৰ তাত পোৱা যাবনে পোৱা যাব স্কৰপিঅ'ৰ লাইট আমাৰ ইয়াতে আছে দেখাই দিয়াচোন অলপ এই নিউ মডেল দেখাই দিয়া অলপ এই মই দেখাই দিওঁ আপোনাক এই স্কৰপিঅ' তো কেমেৰাত অলপ দেখাই দি আছোঁ আমি আপোনালোকক এইটো আপোনাক নতুনৰ নিচিনাই হৈ আছে এইটো ন তো কেমেৰাত দেখিবলৈ পাইছে মানে এইটো স্কৰপিঅ' নিউ মডেল 2000 কিমানৰ মডেল এইটো 2021-22ৰ মডেল এইটো নিউ মডেল স্কৰপিঅ' লাইট তো ইয়াতে এইটোও পাব তো আৰু আমাৰ বেলেনৰ লাইট দেখাবচোন বেলেনৰ লাইট কোনটো হয় এইটো বেলুনো আপোনাৰ বেলুনো নিউ মডেলটো আছে আলফা মডেলো আছে বেলুনো বহুত মডেল আছে এইটো বেলেনো এইটো কিমানৰ মডেল এইটো আপোনাৰ 2018 তো 2018ৰ মডেল এইটো বেলেনো তো আপোনালোকে বেলেনো যদি আপোনালোকৰ হেডলাইট কেতিয়াবা স্কেচো হয় বা যদি পলিচ কৰিব লগা থাকে তো আমাৰ নুৰজামালৰ দোকানত আহিলে হ'ল যিকোনো মানে লাইট আৰু বুলি ক'লোঁ আৰু একো বাকী নাই আৰু হয়নে তোমাৰ তাততো চব পোৱা যায় এইটো আপোনাৰ অৰিজিনেল শ্ব'ৰুমত দাম আছে আপোনাৰ 18-20 হাজাৰ মান আছে তো আমাৰ ইয়াত আপুনি আহিলে 6,000 টকাত পাই যাব 6,000 টকাত তো চাওক কিমান কমত দি আছে মানে যিটো লাইটৰ দাম 18-20 হাজাৰ টকা সেই লাইটটো আপোনালোকক দি আছে 6,000 আৰু নতুন বছৰ বুলি কিবা আৰু কমিব নেকি দাম কমিব আপোনাৰ ভিডিঅ' চাই আহিলে কমাইটো আমি কমি যাব কমাই দিম নতুন বছৰ বুলি আৰু অলপ কমাই দিব তো আৰু ফগ লাইট পোৱা যায় নেকি তোমাৰ তাত এইটো নেকি এইটো ফগ লাইট ন আৰু আপোনাৰ লুকিং গ্লাছ আছে এইটো ফগ লাইট নেকি তো চাওক গাইছ এইটো কি গাড়ী ফগ লাইট গ্ৰেনাইটেন তো এইটো গ্ৰেনাইটেনৰ ফগ লাইট তো ফগ লাইটো পোৱা যায় তো এইটো নিউ মডেল নে নিউ মডেল গ্ৰেনাইটেনৰ ফগ লাইট তো আৰু আছে কিবা কিবি তো বেকলাইট দেখাই দি আছোঁ এইটো ছুইফ্টৰ নেকি এইটো নিউ মডেল ন নিউ মডেল মানে এলইডিটো আৰু এইটো এইটো দাম কিমান হ'ব এইটো আপোনাৰ 3,000ত আহি যাব এইটো মানে এলইডিটো ন এইটো এলইডি এইটো কিমান মডেলৰ এইটো নিউ মডেলটো নেকি এতিয়া নিউ মডেল তো ছুইফ্টৰো নিউ মডেল এইটো পোৱা যায় ইয়াতে আৰু আপোনাৰ হেৰি ছুইফ্টৰ প্ৰজেক্টৰ আছে নিউ মডেলৰ প্ৰজেক্টৰটো যে ওলাইছে এইটো নিউ মডেল ছুইফ্টৰ প্ৰজেক্টৰ ন ছুইফ্টৰ বহুত মানুহ লগাই আছে এই তো এইটো নিউ মডেল ছুইফ্টৰ প্ৰজেক্টৰ হয় এতিয়া যিটো ৰিচেণ্টলি মানে চলি আছে তো আপোনালোকক বাহিৰৰ এইখিনি দেখালোঁ তো আৰু ভিতৰত আৰু কিবা কিবি আৰু লাইট আছে তো লাইটবিলাক মই অলপ ভিতৰত সোমাই আছোঁ এতিয়া সোমাই পেলাই আপোনাক দেখাই আছোঁ তো এতিয়া এইটো স্কৰপিঅ' লাইট নে স্কৰপিঅ' বেকলাইট এইটো ন নিউ মডেলটো মানে এতিয়াৰ আগৰ মডেলটো আৰু ন মানে এতিয়াতো অলপ বেলেগ আহিল এন মডেল আহিল তো এই এন মডেলৰ আগৰ মডেলটো সেম মডেল নেকি এতিয়াৰ মডেলটো এইটো খাটিছে সেম এইটো
এইটো প্ৰাইচ কিমানত তোমালোকে ৰাখিছে এনে এইটো এইটো প্ৰাইচ ৰাখিছোঁ আমি 2800 টকা 2800 টকা অ। আৰু যদি মোৰ ভিডিঅ' চাই আহে তেতিয়া আৰু কিবা কমিব নেকি? কিবা 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 অলপ কমি যাব ন এইটো কম আৰু নতুন বছৰ বুলি কিবা অলপ ডিছকাউণ্ট দিবা আৰু দি দিম তো মানে স্কৰপিঅ' লাইট বা আপোনালোকে দেখিলে আৰু বেকলাইট আৰু কি আছে তোমাৰ মইতো দেখালোঁ আপোনালোক চুইফ্টৰ আছে আৰু কি আছে দেখাব অঁ এইটো দেখাই দিয়াচোন অলপ এইটো অলপ দেখাই দিয়াচোন এইটো অলপ দেখাই দিয়া তো তো এইটো চাওক এইটো ইন'ভা লাইট মানে ইন'ভাৰ বেকলাইট তো ইন'ভাৰ বেকলাইট খুব নতুনৰ নিচিনা আৰু একদম পূৰা নতুন টাইপ আৰু ধুনীয়া হৈ আছে এইটোৰ প্ৰাইচ কিমান আহিব এইটো দাদা আপোনাৰ আহিব 1800 টকা কিবা অলপ ডিছকাউণ্ট দিবা দিম হৈ যাব অলপ ডিছকাউণ্ট পাব আৰু যদি আপোনালোকে মোৰ নামটো কৈ আহে তেতিয়াহ'লে আৰু অলপ ভাল কমত পাব আৰু কমত পাব আৰু লুকিং গ্লাছ পোৱা যায় নেকি লুকিং গ্লাছ দেখাই দিয়া অলপ ভালকৈ দিয়া পৰি যাব আৰু গ্লাছৰ বস্তুটো তো লুকিং গ্লাছো পোৱা যায় মই দেখাই আছোঁ আপোনালোকক এইটো কি গাড়ী তো এইটো লুকিং গ্লাছ দেখিবলৈ পাইছে TUV 300 মাহিন্দ্ৰা ডাইৰেক্ট নতুনৰ নিচিনা আৰু মানে পূৰা একদম ব্ৰেণ্ড নিউ বুলিয়ে ক'ব লাগিব আৰু মানে খুব ধুনীয়া আৰু একচুৱেলি বেলেগ কি ক'ম মই নিজে লগাইছোঁ বিশ্বাস কৰে যদি মোৰ গাড়ীত মই নিজে লগাইছোঁ ইয়াতে মই নিজে লাইভ লগাইছোঁ আৰু মই নিজে গম পাওঁ কেনেকুৱা কি তো আৰু দেখাই আছোঁ ক্ৰেটাৰো আছে তো এইটো ক্ৰেটা পূৰা ব্ৰেণ্ড নিউ যেন পায় আৰু অকণমান সৰু সুৰা স্কেচ আছে সেইকাৰণে যে আপোনাৰ এইটো দাম কিমান বুলি ক'লা আধা দামত দি দিব মানে যদি 6000 টকা আছে তো মোটামুটি 3000 টকা ধৰ তাতকৈও কমত দিব যদি আপোনালোকে আহে একবাৰ আৰু যদি মোৰ ভিডিঅ'টো চাই আহে তাতকৈও কমত দিব আপোনালোকক বাহিৰৰ পৰা অলপ কেমেৰাত দেখাই দিয়াচোন মিৰৰবিলাক ইয়াতে সজাই থোৱা আছে এইবিলাক মিৰৰ গোটেই প্ৰত্যেকখন গাড়ীৰে মিৰৰ আছে মানে কি চব গাড়ী আছে চুইফ্ট লাগে আপোনালোকক বেলেনো লাগে আপোনালোকক বা আপোনালোকক ক্ৰেটাৰ লাগে আপোনালোকক স্কৰপিঅ' লাগে ফৰ্চুনাৰ লাগে আপোনালোকক এল্টো লাগে একদম কম মডেল ৱেগনাৰ লাগে আপোনালোকক নেনো পৰ্যন্ত গাড়ীৰ মানে চব আছে লুকিং গ্লাছ আছে ইয়াতে মানে ইহঁতৰ আৰু এটা মানে ষ্টক মানে কি ইহঁতৰ এটা মানে কি গুদাম আছে গুদামত আৰু বহুত কিবা কিবি আছে তো এইখিনি মই আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ ইয়াতে তো আমি দোকানখনৰ আপোনালোকক কেনেকুৱা কি লাইট পায় তো মই গোটেই দেখালোৱে তো আপোনালোকে দেখিলে আৰু যদিও ভিডিঅ'টোত মই গোটেই দেখাব পৰা নাই যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকৰ নাম্বাৰটো মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে ইউটিউবত চাই বা মোৰ ফেচবুক পেজত চাই আপোনালোকে চবতে চাব পাৰিব তো আপোনালোকে গমে পাইছে তো এতিয়া ভাইটিক ক'ব লোকেশ্যনটো কেনেকুৱা কি আজাৰা কোনখিনিত গুৱাহাটীৰ পৰা আহিলে কিমান আহিব লাগে আৰু আমাৰ মিৰ্জাফালৰ পৰা আহিলে কিমান আহিব লাগে তো ভাইটি ক'ব এতিয়া আমাৰ এড্ৰেছটো আমাৰ হ'ল আপোনাৰ VIPৰ পৰা আহিলে ডন বস্কো ইউনিভাৰ্চিটি পাৰ কৰি লেফ্ট ছাইডত পৰিব আৰু গুৱাহাটীৰ পৰা যদি আহে তেতিয়াহ'লে আপোনাৰ গিৰ্জানন্দ ইউনিভাৰ্চিটি পাৰ হৈ ৰাইট ছাইডত পৰিব তো তেনেকুৱা আপোনালোকক মই লোকেশ্যনটো কৈ দিলোঁ তো আজিৰ কাৰণে ভিডিঅ'টোত আমি ইমানখিনিয়ে ক'লোঁ তো নেক্সট আকৌ আপোনালোকক অন্য এটি ভিডিঅ'ত লগ পাইছোঁ আৰু এটা কথা লাষ্ট ক'ব ওলাইছোঁ ইহঁতৰ বোলে আৰু এখন মানে শ্বপ আছে তো শ্বপখনৰ বিষয়ে অলপ দোকান আছে আমাৰ মৰিগাঁও এইটো নেক্সট মান্থ অপেনিং হ'ব এতিয়া মৰিগাঁৱৰ মানুহ আৰু ইয়াত আহিব নালাগে এতিয়াৰ পৰা মানে এই নেক্সট মান্থ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব আপুনি তাতেই পাব এতিয়া মাল মানে ইমান গুৱাহাটী অডিয়েঞ্চক অকণমান কৈ দিয়া তুমি সেই আপোনাৰ মৰিগাঁও এইফালে চাই কৈ দিয়া অলপ আৰু এটা দোকান আমি নেক্সট মান্থ খুলি আছোঁ এইটো আপোনাৰ মৰিগাঁও টাউন এতিয়া আপোনাৰ গুৱাহাটী আহিব নালাগে আপুনি ঘৰৰ ওচৰতে পাব এতিয়া মানে এই গাড়ীৰ মাল মানে যদি মৰিগাঁৱত মানে আপোনালোকৰ ইহঁতৰ মৰিগাঁৱতো এটা শ্বপ আছে তো মৰিগাঁৱৰ দোকানখনতো আপোনালোকে ল'ব পাৰিব মোৰ ভিডিঅ' যোনেই চাই প্লিজ ফ'ল' কৰিব মোৰ চেনেলটো আৰু লগতে ইয়াৰ শ্বপত আহিব এবাৰ আশা কৰিম আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে ধন্যবাদ নেক্সট আকৌ আপোনালোকক লগ পাইছোঁ অন্য এটি ভিডিঅ'ত বাই বাই আলবিদা